Hey guys, কি খবৰ আপোনালোকৰ? আজি মই বাহিৰত ওলাই এনেকৈ ব্লগ কৰিলোঁ। এতিয়া একচুৱেলি যাব ওলাইছোঁ ঘৰত, যিহেতু আজি ৰাখীৰ দিন, তো আমি এতিয়া ঘৰত যাব ওলাইছোঁ। কাৰ ফ্লেগ? ব'লা, মাজত বহিব লাগিব। এইখিনি ৰাখি পিন্ধাবৰ কাৰণে গোটেইখিনি এনেকৈ যোগাৰ এখন প্লেটত উলিয়াই লৈছোঁ। ৰাখীকেইডালো আৰু দুজন দাদা মোৰ আৰু বৰমাহঁতৰ দাদাক মই পিন্ধাওঁ প্ৰত্যেকবাৰে। বাবু দাদাৰ ফালে চাই থাকা তুমি। নেনা সেইফালে চাই থাকা তুমি। দিয়া দিয়া দিয়া, নেনা হাতখন ধৰা ধৰা, বাবু দাদাক গাঁঠি দিয়া। স্মাইল, নেনা স্মাইল। গুড গুড। বিহু চাই আছে, বিহু দিবই তোমাক। বিহুৰ ফাৰ্ষ্ট ৰাখী বন্ধন। তোমাৰ হাতত নহয়েই দেখোন ৰাখিটো। আমি ৰাখীৰ প্ৰগ্ৰেমটো শেষ কৰি মিষ্টাৰ আৰু মই আহিছোঁ V2ত। সৰু সুৰাকৈ এটা বস্তু নিবলগীয়া আছিলে, আৰু যিহেতু নেনা আৰু পিহুক একো দিয়া হোৱা নাছিলে ৰাখী পিন্ধাওঁতে, সেইকাৰণে তাৰমানে ইয়াৰ পৰাই কিবা এটা লৈ যাওঁ, ৰিয়ানে দিব পাৰিব। মলবিলাকতো কি হয়, যেতিয়া মানে নিব নাহিম, মানে কি স্পেচিয়েলি কাৰোবাৰ কাৰণে কিবা নিব নাহিম, তেতিয়া মানে বহুত কাপোৰ দেখা পোৱা যায়, আৰু যেতিয়া নিম বুলি আহিম তেতিয়া মানে কাপোৰ বিচাৰিয়ে নাপাওঁ। আজিও তেনেকুৱা হৈছে। নেনাৰটো পোৱা যায়, কিন্তু পিহুৰটো মানে বিচাৰিয়ে পোৱা নাছিলোঁ, মানে কোনটো লওঁ কোনটো নলওঁ, কোনোবাটো চাইজ মিলিব নিমিলিব, এনেকুৱা মানে কনফিউজ হৈ গ'ল। মলবিলাকতো আগৰ নিচিনা ভিৰ নোহোৱাই হ'ল। এয়া আমাৰ হৈ গ'ল লোৱা, মিষ্টাৰে বিল কৰি আছে, আৰু ৰিয়ানৰ কাৰণেও দুটা গেঞ্জি ল'লোঁ। আহিছোঁ যেতিয়া সিহঁত দুটাৰ কাৰণে নিলে, সিও অলপমান সেয়া কৰিব, সেইকাৰণে ভাবিলোঁ দুটা তাৰ কাৰণে লৈ যাওঁ, ঘৰত পিন্ধা গেঞ্জিটো লাগিয়ে থাকে। দুখন হাতেৰে দিয়া, আৰু পিহুটো দিয়া, পিহুটো দিয়া। লোৱা ধুনুমা, ধুনুমা যাব নোৱাৰিম দেখোন। কেপচি যাম, গধূলি যাম।
গধূলি নহয় অলপ পোহৰ থাকোঁতে যাম 5ত যাম ৰিয়ানক আজি KFCত নিব লাগিব ইয়াক আজি KFCত নিব লাগিব বোলে মানে কেইদিনমান আগৰ পৰাই কৈ আছিলে KFCত যাম দিয়া দেউতা KFCত খাব যোৱা নাই বহুত দিন এনেকৈ কৈ আছিলে আজি ফাইনেলি সেনেকৈ নিমিলেও কাৰণ বাপেক অফিচৰ পৰা অহাৰ পিছততো আৰু বন্ধই হৈ যায় চব 7টা বজাৰ পিছত সেইকাৰণে আৰু আজি আৰু ছানডে বুলি আৰু আজি আৰু ক'লে কি যাম আৰু গধূলি মানে আন্ধাৰ হোৱাতো যাবই নোৱাৰে বন্ধ হ'ব 5টামান বজাত যাম বুলি কৈছোঁ 21 August. ধুনুমা টাটা আজি ৰিয়ানক নিব লাগিব KFCত আৰু নেনাও যাম বুলি কৈছে নেনা যাবানে ইফালে কোৱা ইফালে চোৱা যাব লাগিব আমি KFCত আজি খাম আৰু না বা ধুনীয়া আঙুঠি পিন্ধিছা চাওঁ আঙুঠিটো চাওঁ বা য়েল্লো কালাৰ পিন্ধিছে দেখাই দিয়াচোন এবাৰ আঙুঠিটো ষ্টাৰ ন এইটো বা ধুনীয়া নানা অহাৰ কথা আছিলে নেনা মই ৰিয়ান আৰু মিষ্টাৰ কিন্তু আকৌ আমি আকৌ দাদাহঁতকো লগ ধৰিলোঁ সৰু বৌ আৰু সৰু দাদা কাৰণ ডাঙৰ বৌৰ গাটো অলপ বেয়া আছিলে আৰু দাদাৰ ডিউটি আছিলে চ' সিহঁতে আহিব নোৱাৰিলে সিহঁত অহা হ'লে গাড়ী এখন লাগিলে হয় আমি স্কুটি বাইকে আহিছোঁ জানো আমি ক'ত আহিছোঁ আমি KFCত আহিছোঁ কি খাম আমি এতিয়া ৰিয়ানেতো আজি দিনতো নুশুলে গোটেই আজিতো ৰাতিপুৱা সোনকালেও উঠিছিলে সি তাৰপিছতো ইমান জোচ আহিও দুয়োটাই এনেকৈ যুঁজি আছে দৌৰি ইফালৰ পৰা সিফাললৈ মানে ভাগৰ বোলা বস্তু নায়েই ধুনুমা এইটো চোৱা কি খাইছে আমাৰ সোনামাক আজি আমি নিনিলোঁ আজি ফুফু নিনিলোঁ আজি আমি পিহুক নিনিলোঁ পিহু যাবই নোৱাৰিলে বেচেৰি গম পোৱা হ'লে কিমান কান্দিলে হয় ন গম পোৱা হ'লে এৰি থৈ যাব নোৱাৰিলোঁ আৰু কান্দিলে হয় বেচেৰি তাই নিও লাভ নাই নহয় তো ফ্ৰেণ্ডছ ভিডিঅ'টো কেনেকুৱা পালে আজিৰ ৰাখী স্পেচিয়েল কেনেকুৱা পালে চাই সেইটো মোক জনাব কমেণ্টত যদি অলপমানো ভাল লাগে অকণমানো যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰি থ'ব আৰু ৰিয়ানে আজি বিৰাট হেপ্পী কাৰণ সি আজি KFCৰ পৰা ঘূৰি আহিছে খাইছেনে কিমান খাইছে বহুত খাইছে সি ন মই বুলি 5টামানত গ'লোঁ যে সি আজি টোপনি নামাৰিলে দিনত এতিয়া তাৰ একদম অৱস্থা বেয়া আৰু মানে চকু দেখিছেনে একদম টোপনি যাওঁ আৰু তো আমিও ইয়াতে খাই ল'লোঁ এতিয়া যাব ওলাইছোঁ ঘৰত গৈ আৰু পৰা শুই দিম আৰু ন হ'ব তো আজিলৈ এৰিছোঁ গুড নাইট লাভ ইউ all bye bye